দিয়া বুলি পদ পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰীৰ ওপৰত কোনোবায়ে দিয়া বুলি পদ পঢ়া বয়সত তুমি পঢ়িছিলা চোতালতে পাৰি নগাধাৰী। वेलकम टू यूट्यूब चैनल स्पेसियल कलेक्शन मैं आज कथा ओलाइছোঁ আমি লিখি থকা পেঞ্চিলটো কেতিয়া ওলাইছে কেনেকৈ ওলাইছে মানুহে কেনেকৈ গম পালে যে এইডালৰ সৈতে লিখিব পাৰি যিদৰে আমি কাঠ পেঞ্চিলে আজি লিখোঁ ড্ৰয়িং কৰোঁ সেই বস্তুটো মানুহক কেনেকৈ উদ্ভাৱন কৰে আৱিষ্কাৰ কৰি কেনেধৰণে আৱিষ্কাৰ কৰিলে তাৰ বিষয়ে আজি জানিম। যদি এই বিষয়ে নাজানে জানিবলৈ ইচ্ছা কৰে তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। 1564 মানে 1564 চনত কি হৈছিলে এজন ছাগলী ৰখীয়াই ছাগলী ৰখীয়া কৰে তেনে এজন মানুহে ছাগলীলৈ গৈ থাকোঁতে এজাক প্ৰচণ্ড ধুমুহা আহিলে। ধুমুহাৰ সময়ত কি হ'ল এটা গছ তেওঁৰ ওচৰতে উভালি পৰি গ'ল আৰু গছডালৰ তলফালে শিপাত কিছুমান ক'লা ক'লা বস্তু লাগি আছিল। ছাগলী ৰখীয়াটোৱে চালে যে এই বস্তুটো কি ভাবিলে কয়লা নেকি, তেওঁ জ্বলাই চালে। জ্বলাই চোৱাৰ পাছতো এইটো নজ্বলিল। তেতিয়া তেওঁ অলপ গৱেষণা কৰি চালে, বিচাৰ কৰি চালে আৰু তেতিয়া তেওঁ লিখিব পৰা বুলি গম পালে। তেতিয়া তেওঁ সেই বস্তুটোৰে সেই ছাগলীবোৰক তেওঁৰ যিবিলাক ছাগলী আছিলে সেই ছাগলীবোৰক নাম্বাৰিং কৰিলে, মানে কোন নাম দিলে যে এইটো আমুক ছাগলী এইটো আমুক ছাগলী নাম দিলে। সেই তেওঁৱে এইডালৰ নাম দিলে গ্ৰেফাইট। তাৰপাছত তেনেধৰণে সেই ঠাইৰ পৰা গ্ৰেফাইটৰ আৱিষ্কাৰ হ'ল। তাৰপিছত সেইডাল যিহেতু বহুত কোমল আছিল লিখিতে ভাঙি যায়, গতিকে কৰিলে সেইডাল ৰছী বান্ধি দিলে, বিভিন্ন ধৰণৰ ৰছী বান্ধি পেলাই মুঠা কৰি দিলে। তাৰপিছত লিখিব পৰা হ'ল। লিখোঁতে পিছৰ পৰ্যায়ত আকৌ কি কৰিলে ইটালিয়ানসকলে কি কৰিলে জুনিপাৰ ট্ৰী বুলি ট্ৰী আছিলে, গছ আছিলে, আৰু সেই জুনিপাৰ ট্ৰীৰ ঠাল ঠেঙুলিবোৰৰ হোল আছিলে মাজত। সেই হোলটোত কি কৰিলে গ্ৰেফাইটবোৰ ভৰাই পেলাই লিখিব পৰা কৰিছিলে। এটা পেঞ্চিল তৈয়াৰ কৰি দিয়েছিলে। তেনেধৰণে পেঞ্চিলৰ আৱিষ্কাৰ হৈ গৈ আছিলে, ডেভেলপ হৈ গৈ আছিলে। তাৰপিছত অলপ দিনৰ পাছত কি হ'ল ইটালিয়ানসকলে তাৰপিছত জাৰ্মানীৰ লোকসকলে গছৰ ডাল ফালি তাৰ মাজত গ্ৰেফাইট ভৰাই পেঞ্চিল তৈয়াৰ কৰিলে। 1790 চনত জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত যুদ্ধ হৈ গ'ল। ইংলেণ্ডে ফ্ৰান্সৰ কাৰণে গ্ৰেফাইটটো বেন কৰি দিলে, বন্ধ কৰি দিলে। ফ্ৰান্সৰ লোকসকলে পেঞ্চিলটো বৰ অভাৱ হ'ল, মানে কি কৰিব। এতিয়া ফ্ৰান্সৰ মিনিষ্টাৰ এজনে তেওঁৰ বিজ্ঞানী এজনক ক'লে যে আপুনি যেনেকৈ কৰি হ'লেও গ্ৰেফাইটৰ সমস্যাটো দূৰ কৰি দিব লাগে। তেতিয়া তেওঁ বিভিন্ন ৰিচাৰ্চ কৰি চালে। তাৰপিছত কি কৰিলে পানী, এক ধৰণৰ মাটি আৰু গ্ৰেফাইট মিহলি কৰি পৰীক্ষাগাৰত চালে। তাৰপিছত মিহলি কৰি উতলাই পেলাই শুকুৱালে। এনেধৰণে কৰি মেলি পেলাই শুকুৱাৰ পিছত টান যিটো হ'ল তাৰ লিখি চালে, তো লিখিছে। তেতিয়া সেই মাটিটো যি এক প্ৰকাৰ মাটি দিছিল সেই মাটিটো কম বেছি পৰিমাণে কৰি দিলে কালাৰটো অলপ বেলেগ হয়। তেনেধৰণে তেওঁ পেঞ্চিলৰ ডেভেলপ কৰিলে আৰু ফ্ৰান্সত পেঞ্চিলৰ সমস্যাটো দূৰ কৰিলে। তাৰপিছত 19 শতিকাৰ ফালে আকৌ পেঞ্চিলত ইৰেজাৰ আহি গ'ল। তেনেধৰণে পেঞ্চিলৰ আৱিষ্কাৰ হ'ল আৰু ডেভেলপ হৈ এইখিনি পৰ্যায় পালে আজি। अर्ज है अपनी गर्लफ्रेंड को अपनी पलकों पे बिठा लो, अपनी गर्लफ्रेंड को अपनी पलकों पे बिठा लो, उसके सारे गम को चुरा लो, उसको इतना प्यार करो उसके सहेली के सामने कि देखकर उसकी सहेली भी कहे जानो मुझे भी पटा लो। যদি ভিডিওটি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰি দিয়ক আৰু কি কৰিব ছাবস্ক্ৰাইব কৰি দিব। তলফালে যিটো ৰঙা ছাবস্ক্ৰাইব বটন আছে টিপি দিব।